নমস্কাৰ, মই জলেখা ঠাকুৰীয়া যোৰহাটৰ পৰা আহি আছোঁ। গতিকে আজি আকৌ নতুন এগৰাকী গেষ্ট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। চিনিয়ে পাব সকলো, মানে বহুতেই দেখি হয়তো চিনি পাব। যোৰহাটৰ জীয়ৰী, যোৰহাটৰ বোৱাৰী আৰু অসমবাসী কিছু কিছু ক্ষেত্ৰত নিশ্চয় চিনি পাব। গতিকে চিনাকি কৰাই দিওঁ আজি মোৰ এই বিশেষ অতিথি জিতা বৰুৱা। স্বাগতম জনাইছোঁ জিতা বা। থেংক ইউ। ভালনে? আৰু ধুনীয়া লাগিছে আজি দেখিবলৈ। আজি কেজুৱেলি জিতাবাক মই অকণ ভালকৈ দেখাই দিছোঁ দে আগতে প্ৰথম ড্ৰেছটো। এনেই মেক্সিমাম ফৰ্মেলত পিন্ধি থাকে ন, আজি চাদৰ মেখেলাই মই বেছিভাগ পিন্ধো। মেক্সিমাম চাদৰ মেখেলা। ঠাণ্ডাও পৰিছে আৰু তুমি মাতিলা ইয়ালৈ ফায়াৰফ্লাইজলৈ, তাৰপিছত ভাবিলোঁ এনেকৈ আহি যাওঁ। হয়, জিতাবাই আকৌ আহোঁতে সুধিছে আকৌ কেজুৱেলি নে ফৰ্মেলি। মই বোলো নাই, একদম পূৰা কেজুৱেলি দেই, কাৰণ সদায় সদায় মেখেলা চাদৰ ফৰ্মেলি ন, স্কুল কলেজ আহি শেষ খুলিছোঁহে তাৰমানে। অ'কে। আচ্ছা, বাকী আৰু কেনেকুৱা খা খবৰ বৰ্তমান নিউ ইয়েৰত? বৰ্তমান ভাল। নতুন নতুন প্লেনিং আছে কিছুমান 24-25ৰ কাৰণে। চ' প্লেনিংবোৰ চলি আছে, আগবাঢ়ি গৈ আছোঁ আৰু মাজতে অলপ বাহিৰতো গৈ আহিলা ন? ফুৰি ভাল পাওঁ, মাজে মাজে ফুৰি থাকোঁ। তাকে মানে জিতাবাই মাজে মাজে প্ৰায়ে ব্ৰেক লয় দেই, খুব ফুৰি ভাল পায়। সৰুৰ পৰা খুব সপোন মানে ফুৰাটো। মোৰ দেউতাৰ একেবাৰে চখ নাছিল ফুৰাৰ চকাত। দেউতাক মই কৈ থাকোঁ বিভিন্ন ঠাইৰ বিষয়ে, যে মই ইয়াত যাব মন আছে, তাত যাব মন আছে। দেউতাই মোক সদায় বাহিৰ চোতালখন দেখাই আমাৰ কয়, তাৰমানে আমি কেকে বোৱাৰত যোৰহাটত থাকোঁ। আমাৰ বাহিৰ চুইডিটো খুব ধুনীয়া, সৰুৰ পৰাই খুব ছুইজাৰলেণ্ড যাব মন। তাৰপিছত দেউতাই কয় তুমি এখনকে ছুইজাৰলেণ্ড বুলি ভাবি লোৱাচোন। তেনেকেই ভাবি ল'লোঁ, কিন্তু যেতিয়া নিজে পৰা হ'লোঁ আচলতে কিবা সপোন দেখিলে চাগে হয়গৈ। তেনেকৈ এতিয়া ঠাইবোৰ চোৱাৰ সৌভাগ্য ঘটিছে ঈশ্বৰৰ কৃপাত। আচ্ছা, খুব ধুনীয়া। মানে আমি যিবোৰ আছে ছ'চিয়েল মানে পাৰ্টনাৰ হৈ পেলাই জিতাবাৰ তাত দেখি থাকে চাগে ফটোজবোৰ ন। আৰু এই যে ফুৰা, এই যে কথাটো ক'লা ন, জিতাবা কথাৰ মাজত কথা ওলাওঁতে আচলতে কথাবোৰ পতা হয় যে এই যে ধৰা যিটো ঠাই যিটো বস্তুটো ভাবি লোৱা যায় ন, সেই বস্তুটোৱে ফিল কৰা যায়। একদম সৰু আছিলোঁ, ক্লাছ 1-2 মানত থাকোঁতে এখন কেলেণ্ডাৰ আহিছিল। কেলেণ্ডাৰখনত ছুইজাৰলেণ্ড বুলি লিখা আছিলে তলত। আচ্ছা। আৰু মানে ছবি এটা, মানে তাৰ এটা চিনেৰী এটা। তেতিয়াৰ পৰা প্ৰায় সপোন দেখোঁ মানে মই ছুইজাৰলেণ্ড গৈছোঁ। আৰু মই তোমাক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ যিগৰাকী বেষ্ট ফ্ৰেণ্ড জিমি বৰদলৈ, তেওঁ এতিয়া বৰ্তমান ছুইজাৰলেণ্ডত থাকে। আৰু আমি সৰুৰ পৰা আমাৰ বাগৰ জীৱনত আমি সৰুৰ পৰা একেলগে পঢ়া। খুব ভাল কাম কৰি আছে ছুইজাৰলেণ্ড গভৰ্ণমেণ্টৰ লুজাৰ্ণত তেওঁৰ চাকৰি বৰ্তমান। যোৰহাট জে বি কলেজৰ পৰা পাছ কৰা। মই সেইটো লৈ মই খুব গৌৰৱ অনুভৱ কৰোঁ। আৰু লাকিলি সেইকাৰণে মোৰ ছুইজাৰলেণ্ডখন মোৰ যোৱা হয়। তাৰপিছত যেতিয়া প্ৰথম গৈ তাইৰ ঘৰত আছিল, কোন চনত জানো 2014 মানত হ'ব নেকি, তেতিয়া মানে সদায় সপোনত দেখোঁ ছুইজাৰলেণ্ড যাওঁ। আৰু ৰাতিপুৱা যেতিয়া মানে সপোনত চিকুটিও চাওঁ, মানে মই পালোহি নাই, চিকুতে ঠিকে আছে, ৰাতিপুৱা শুই উঠি যোৰহাটত শুই থাকোঁ। তাই মোক সেইদিনা কৈছে, সেইদিনা তাইৰ ঘৰত আছোঁগৈ প্ৰথম, মই 2016 গৈছিলোঁ নেকি প্ৰথম। তাৰপিছত তেতিয়া তাই কৈছে তই চিকুটি চাচোন, মানে ক'ত সঁচাকৈ মানে ছুইজাৰলেণ্ডত সঁচাকৈ আৰু দেখিব লাগে সপোন দেখিলে হয় যে। মানে সদায় ন, যিটো মেনিফেষ্টেশ্যন, যিটো বৰ্তমান খুব চলিছে ন, মেনিফেষ্টেশ্যনৰ মানে মাইণ্ড পাৱাৰৰ কাৰণে খুব মই মানে ভাবোঁ এইটো কিজানি মই ইমান ভাবিছিলোঁ দেখি মানে সঁচা হ'লগৈ ন, সঁচা হ'ল বস্তুটো। আৰু মানে লাকিলি তাই মোৰ বেষ্ট ফ্ৰেণ্ডে তাত থাকে, সেইটোও এটা সেইকাৰণে মোক কেইবাবাৰো যোৱা হৈছে। আৰু এতিয়া বাকী এনেই জিতাবাকটো মোৰ আগৰ আৰু এটা ভিডিঅ'ত আপোনালোকে দেখিছিলেই চাগে। আৰু বেছিকৈ বিশেষ এক্সট্ৰাকৈ চিনাকি কৰাই দিয়াৰ মই আচলতে নিজৰ দৰকাৰ বুলি নাভাবোঁ যে, তথাপিও কৈছোঁ যে অসমবাসীৰ হেতুকে যিহেতু এইটো মই চেনেল নতুনকৈ ষ্টাৰ্ট কৰিছিলোঁ, গতিকে জিতাবা হৈছে ক্ৰিচেণ্ট একাডেমি, যোৰহাটত এখন যি আছে ক্ৰিচেণ্ট একাডেমি। আৰু প্ৰত্যেক বছৰে অসমত যোৰহাটৰ নাম জিলিকাই ৰাখিবলৈ সক্ষম হৈছে। তাৰে MD হৈছে জিতা বৰুৱা বা। আৰু জিতা বৰুৱাৰ শিক্ষাগত কথালৈ বহুত কথালৈ আহে। আজি সেইকাৰণে একদম কেজুৱেলি আহিছোঁ। গতিকে জিতাবা এতিয়াতো কলেজটো ফুল চুইঙত হৈ আছে ন? কলেজৰ স্কুল এক্সাম, মেট্ৰিক আহি আছে, ফাইনেলৰ এক্সাম আহি আছে, 9ৰ লেট নাইট ষ্টাডি কৰা অভ্যাসটো আছে? আছে। কিমান টাইমলৈকে ৰাতি পঢ়া শুনা কামত? মানে মোবাইল চোৱাৰ অভ্যাস, বেয়া অভ্যাস বেছি, ভাল অভ্যাস খুব কম। বেয়া অভ্যাসেৰে বেছি ভৰি আছে জীৱনটো। খুব খালি চেষ্টা কৰোঁ নিজৰ বেটাৰ ভাৰ্চন এটা দিবলৈ। যদি দেখোঁ যে এইটো মোৰ বেয়া হৈছে, কিনি আকৌ চেষ্টা কৰোঁ আকৌ ভাল কৰিবলৈ। মেডিটেশ্যন কৰোঁ, য়োগা কৰোঁ, নিজকে মানে ঠিক ঠাককৈ চলিবলৈ। আৰু চবতকৈ ডাঙৰ কথা এইবোৰ কৰি থকাৰ মূল কাৰণটো হৈছে ডক্টৰলৈ বিৰাট ভয় কৰোঁ। আচ্ছা, ডক্টৰৰ ওচৰত যাবলৈ ভয় লাগে। তাতকৈ ভাবোঁ নিজে সুস্থভাৱে চলি থকা হেল্ডি লাইফষ্টাইল এটা কৰাটো। মই
দেখাটোৰ বাদে মোৰ বাকী হেল্ডি মই খোৱা বোৱাও ইমান বেছি নাখাওঁ বা নিজে অকণমান নিজৰ শৰীৰটোৰ যত্ন লওঁ এইবোৰ ঠিকেই নিজক লৈ কনচিয়াছ নিজক ভাল পাওঁ বাবে হয়তো সেইখিনি কনচিয়াছ উঠিব নোৱাৰোঁ সোনকালে তথাপি আগতকৈ বহুত মানে সোনকালে উঠা হৈছে বয়স হৈছেতো বয়সত কিছুমান কথা আপোনাৰ বুলি পৰিৱৰ্তন নহয় অ'কে আৰু বাকী তুমি এতিয়া ধৰা মানে এক্সামৰ উপৰিও নিজৰ ষ্টাডি থাকে নিজে ডান্স নৃত্যটো তুমি কৰি ভাল পোৱা ন ডান্স কৰি ভাল পোৱা প্ৰেক্টিছ কৰা নে ঘৰত প্ৰেক্টিছ নাচিব মন গ'লে নাচিব মন গ'লে খুব নাচোঁ নাচি খুব ভাল পাওঁ আৰু যেতিয়া পৰা একদম আটাইতকৈ মানে একদম ভাল লগা কথা এটা কওঁ যে একদম প্ৰিয় সংগীত মানে জানো যে ভূপেন্দ্ৰ সংগীত একদম হয়নে একদম আৰু বাকী হিষ্ট্ৰী এটা আছে যে আচ্ছা অকণমান সৰুকৈ কোৱাচোন জিতাবাৰ যিটো জীৱন মানে যোৰহাটৰ ভূপেন্দ্ৰ সংগীতৰ লগত ৰিলেটেড বা কেনেকুৱা সেইটো আৰু চবেই জানে ভূপেন্দ্ৰমা সৰুৰে পৰা পাইছোঁ তেখেতৰ সান্নিধ্য আৰু দেউতাৰ খুব মানে নিজৰ ভাতৃসম আৰু নিজৰ ককায়েকৰ দৰে আছিল যেতিয়া যোৰহাটলৈ আহে আমাৰ ঘৰত থাকে তেনেকৈ দেউতাৰ মুখেদি ওলাইছে ভূপেন্দ্ৰ সংগীত তাৰপিছত প্ৰস্তাৱ ল'লে আমাৰ বিশ্বজ্যোতি সংগীত মহাবিদ্যালয়ৰ অনুষ্ঠান এটা তাৰপিছত সেইটো সমগ্ৰ বিশ্বত এতিয়া আদৰি ল'লে হয়তো দেউতাই নকৰিলে বেলেগে কৰিলে হয় কিন্তু সেইটোৱে সৌভাগ্য যে দেউতাৰ মুখেদি হ'ল এইটো কাম দেউতাৰ দ্বাৰা সেইটো কাম হ'ল আচলতে দেউতা যোৰহাটৰ এজন সাংস্কৃতিক সংগঠক দেউতা আচলতে সেয়া আৰু দেউতা ভূপেন মামা এইবোৰ আজিও মোৰ কাষত থকাৰ দৰে আৰু এইবোৰ মোৰ সাহস জীৱনৰ আগুৱাই তেনেকেই গৈ আছোঁ গতিকেসকলৰ ভূপেন মামাৰ এটা ডাঙৰ ৰোল আছে আৰু নিজৰ কৰ্ম মানে যি যে ৰেগুলাৰ লাইফ শ্বেডিউল চলি থাকে ন কিমান দিনৰ মূৰে মূৰে এটা ব্ৰেক বিচাৰা বাৰু মানে কিমান দিনৰ ভাবা যে বহুত হৈ গ'ল আৰু এতিয়া অকণমান ব্ৰেক বিচাৰিছোঁ ব্ৰেক খুব বিচাৰোঁ ভাল নহয় এইটো কথা ইমান ব্ৰেকটো লাগেই অলপ আচলতে এটা সময়ত একদমেই ব্ৰেক নল'লোঁ মানে যেতিয়া গ্ৰেচেণ্ট একাডেমি এষ্টাব্লিছ কৰিবলৈ গৈ আছিলোঁ তেতিয়া বহুত কঠিন আছিলে জীৱন পৰিক্ৰমাখিনি বহুত কষ্ট ন একদম শূন্যৰ পৰা আৰম্ভ কৰা সেইকাৰণে বহুত বেছি কষ্ট কৰিলোঁ তাৰমানে 2002 চনৰ পৰা 2016 চনমানলৈকে অতি বেছি কষ্ট হৈছিল কিন্তু মই ক'ৰবাত ফুৰিব যোৱা কথা 14 মানলৈকে নেকি একেবাৰে ক'তো যোৱা নাই মোৰ ঘৰৰ কোনো বিয়া এখনো মই খোৱা নাই সম্বন্ধীয় মানুহৰ তাৰমানে মই এদিনৰ বাদে দুদিন মই ক্ৰিশ্চিয়ান ব্লগ এৰিব নোৱাৰোঁ বা মোৰ দুটা ল'ৰা তাৰ মাজত জন্ম হৈছে মই হয়তো একদম শেষ দিনলৈ প্ৰেগনেঞ্চিৰ শেষ দিনলৈকে পূৰা 9 মাহ মানে ফৰ্মখন বিক্ৰী কৰাৰ পৰা গোটেই বস্তুখিনি নিজৰ বস্তু নিজে চলোৱা নহয় জানো মই আৰু মোৰ স্বামী আছিলোঁ মানে মই কোনো কথা এৰি নিদিওঁ ক্ৰিশ্চিয়ান মানে মই এনেকুৱা ধৰণৰ মানে মই যে কোনোবা এগৰাকী ইণ্ডিভিজুৱেল সেইটো হয়তো ইমান বছৰত মই পাহৰি গৈছিলোঁ সেইকাৰণে একদমেই নাছিলে খুব বেছি কষ্ট আছিলে সেইটো টাইমত ব্ৰেক চেকৰ কথা কোনো ভবা নাছিলোঁ মোৰ এটাই উদ্দেশ্য আছিল কেনেকৈ ক্ৰিশ্চিয়ানখন এষ্টাব্লিছ কৰিব পাৰোঁ মানুহৰ মাজত সেইখন মই কেনেকৈ কৰিব পাৰোঁ আপোনালোকৰ যোৰহাটবাসী অসমবাসীৰ আশীৰ্বাদত হয়তো বা শুভাকাংক্ষীসকলৰ আশীৰ্বাদত ৰিচেণ্টে এটা পৰ্যায় পাইছোঁগৈ এতিয়া এটা ছিষ্টেম হৈছে ছিষ্টেমটো মই এৰিও কেতিয়াবা হয়তো চলিব পাৰে পৰাপক্ষত নেৰোঁ বন্ধবোৰতেই যাওঁ কিন্তু সেই বস্তুটোৱে অকণমান এতিয়া আজিকালি অকণমান চাবলৈ বিচাৰোঁ এক্সপ্ল'ৰ কৰিবলৈ বিচাৰোঁ পৃথিৱীখন যিহেতুকে সৰুৰ পৰাই খুব চখ আছিলে ফুৰা চকাত আৰু ফুৰিলেও বহুত কথা শিকে নহয় জানো হয়তো সেইখিনি কথা আহি পেলাই কিবা কিবি ছিষ্টেমত পেলাবও পাৰোঁ কলেজখনৰ ক্ষেত্ৰতো মোৰ নিজৰ যিখিনি সপোন আছে আৰু কিছুমান নতুন কিছুমান কথাও ভাবি থৈছোঁ অহা বছৰ হয়তো ক্ৰিশ্চিয়ান কিডছৰ সংযোজন হ'ব আচ্ছা খুব ধুনীয়া ন 5ৰ পৰা ষ্টাৰ্ট কৰিব 5ৰ পৰা ন আৰু এই বস্তুটো সকলোৱে বিচাৰি আছে যেন পাইছোঁ খুব বিচাৰি আছে মানে তাৰপিছতো আৰু অকণমান আগুৱাবলৈ আমি তেতিয়া 9ৰ পৰা ষ্টাৰ্ট কৰিলোঁ কিছু সপোন আছে আৰু নিজৰো কিছু সপোন আছে কিছু নিজাববীয়াকৈ নিজৰ প্ৰচেষ্টা কাৰণ মই যিহেতুকে ইউথছবোৰৰ লগত লাগি থাকোঁ দেখিছোঁ আজিৰ প্ৰেক্ষাপটত মেণ্টেল হেল্থৰ সাংঘাতিক ডিটৰিয়েশ্যন এনেকৈ ইম'চনেল হেল্থটো বেয়া হৈ গৈছে মানে অকল হেল্থটো মানে এনেই নৰ্মেলি আমি ফিজিকেল হেল্থটো চালে নহ'ব মেণ্টেল হেল্থটো ল'ৰা ছোৱালীবিলাকৰ সৰুৰ পৰা খুব মানে অদ্ভুত ধৰণৰ কিছুমান শব্দ যিবোৰ আমি সৰুতে শুনিও পোৱা নাছিলোঁ কেতিয়া যে ল' ফিল কৰিছে ডিপ্ৰেছড হৈছে ডিপ্ৰেশ্যন হৈছে আৰু শুনিবলৈ পোৱাই যায় নহয় জানো পৰীক্ষাৰ আগে আগে 2-এটা ল'ৰা ছোৱালী আত্মহত্যা আছিলে কিয় মানে কিয় ইমান প্ৰেছাৰ ল'ব লাগে তো সেই হেণ্ডেল কৰি এটা
পৰ্যায়ত পাইছোঁ যে মানে অকণমান এই বস্তুটো ধৰিব পাৰোঁ ল'ৰা ছোৱালী পেচেণ্টত যিখিনি ল'ৰা ছোৱালী থাকে তেওঁলোকৰ লগত আমি ডিল কৰোঁ বা আমি এনেকৈ ছেক্ৰেটাৰিছৰ লগতো কথা পাতিবলৈ তেওঁলোকৰ ব্যৱহাৰ কৰোঁ বা দিওঁ কিন্তু বহুত মানুহে এতিয়াও সেই বিষয়ে নাজানে এতিয়া ল'ৰা ছোৱালী এটা মন বেয়া লাগে কিয় হৈছে এনেকুৱা কথা মানুহে ধৰিব নোৱাৰে তেওঁলোকে হয়তো এষ্ট্ৰলজাৰৰ ওচৰত লৈ যায় বা বেজালি কৰে কিন্তু সেই বস্তুটোৰ ভিতৰত কেনেকুৱা এটা মানসিক অন্তৰ্দ্বন্দ্বত তেওঁলোক ভুগি আছে সেইটো ধৰিব নোৱাৰে সেই এৱেৰনেছটোৰ ওপৰত কাম কৰিবলৈ কিছু ইচ্ছা আছে হয়তো সেইটো তোমাক আকৌ নেক্সট ইণ্টাৰভিউত জনাব পাৰিম সেইটো চাগে নেক্সট যি প্লেনিং কৰিব সেইটো মই লৈ আহিবলৈ চেষ্টা কৰিম এতিয়া বাৰু এনেই ফ্ৰেছ হ'বলৈ জিতাবাক লৈ আহিছোঁ বাহিৰলৈ আৰু ভিতৰুৱা কথালৈ বেছি নাযাওঁ কাৰণ যিটো ৰেগুলাৰ লাইফ সেইটোৰ পৰা বাহিৰলৈ আহোঁ বাৰু ধুনীয়া মানুহ ধুনীয়া ধুনীয়া কথাৰে আৰম্ভ কৰোঁ যেতিয়া ধুনীয়া ন অলৰেডি দেখিছে যে সকলোৱে কেমেৰাত আহোঁতেই দিছে যে এতিয়া ধৰা মানে এক্সামৰ উপৰিও নিজৰ ষ্টাডি থাকে নিজে ডান্স নৃত্যটো তুমি কৰি ভাল পোৱা ন ডান্স কৰি ভাল পোৱা প্ৰেক্টিছ কৰা নে ঘৰত প্ৰেক্টিছ নাচিব মন গ'লে খুব নাচোঁ নাচি খুব ভাল পাওঁ আৰু জিতাবাৰ একদম আটাইতকৈ মানে একদম ভাল লগা কথা এটা কওঁ যে একদম প্ৰিয় সংগীত মানে জানো যে ভূপেন্দ্ৰ সংগীত একদম হয়নে একদম আৰু বাকী হিষ্ট্ৰী এটা আছে যে আচ্ছা অকণমান সৰুকৈ কোৱাচোন জিতাবাৰ যিটো জীৱন মানে যোৰহাটৰ ভূপেন্দ্ৰ সংগীতৰ লগত ৰিলেটেড বা কেনেকুৱা সেইটো আৰু চবেই জানে ভূপেনমা সৰুৰে পৰা পাইছোঁ তেখেতৰ সান্নিধ্য আৰু দেউতাৰ খুব মানে নিজৰ ভাতৃসম আৰু নিজৰ ককায়েকৰ দৰে আছে যেতিয়া যোৰহাটলৈ আহে আমাৰ ঘৰত থাকে তেনেকৈ দেউতাৰ মুখেদি ওলাইছে ভূপেন্দ্ৰ সংগীত তাৰপিছত প্ৰস্তাৱ ল'লে আমাৰ বিশ্বজ্যোতি সংগীত মহাবিদ্যালয়ৰ অনুষ্ঠান এটা তাৰপিছত সেইটো সমগ্ৰ বিশ্বত এতিয়া আদৰি ল'লে হয়তো দেউতাই নকৰিলে বেলেগে কৰিলে হয় কিন্তু সেইটো সৌভাগ্য যে দেউতাৰ মুখেদি হ'ল এইটো কাম দেউতাৰ দ্বাৰা সেইটো কাম হ'ল আচলতে দেউতা যোৰহাটৰ এজন সাংস্কৃতিক সংগঠক দেউতা আচলতে সেয়া আৰু দেউতা ভূপেন মামা এইবোৰ আজি মোৰ কাষত থকাৰ দৰে আৰু মোৰ সাহস জীৱনৰ আগুৱাই তেনেকেই গৈ আছোঁ তেখেতসকলৰ ভূপেন মামাৰ এটা ডাঙৰ ৰোল আছে আৰু নিজৰ মানে যি যে ৰেগুলাৰ লাইফ চিডিউল চলি থাকে ন কিমান দিনৰ মূৰে এটা ব্ৰেক বিচাৰা বাৰু মানে কিমান দিনৰ ভাবা যে বহুত হৈ গ'ল আৰু এতিয়া অকণমান ব্ৰেক বিচাৰিছোঁ ব্ৰেক খুব বিচাৰোঁ ভাল নহয় এইটো কথা ইমান ব্ৰেকটো লাগেই আচলতে এটা সময়ত একদমেই ব্ৰেক নল'লোঁ মানে যেতিয়া ক্ৰিচেণ্ট একাডেমি এষ্টাব্লিছ কৰিবলৈ গৈ আছিলোঁ তেতিয়া বহুত কঠিন আছিলে জীৱন পৰিক্ৰমাখিনি বহুত কষ্ট ন একদম শূন্যৰ পৰা আৰম্ভ কৰা সেইকাৰণে বহুত বেছি কষ্ট কৰিলোঁ তাৰমানে 2002 চনৰ পৰা 2016 চনমানলৈকে অতি বেছি কষ্ট হৈছিল কিন্তু মই ক'ৰবাত ফুৰিব যোৱা কথা 14 মানলৈকে নেকি একেবাৰে ক'তো যোৱা নাই আজি মোৰ ঘৰৰ কোনো বিয়া এখনো মোক হোৱা নাই সম্বন্ধীয় মানুহৰ তাৰমানে মই এদিনৰ বাদে দুদিন মই ক্ৰিচেণ্টক এৰিব নোৱাৰোঁ বা মোৰ দুটা ল'ৰা তাৰ মাজত জন্ম হৈছে মই হয়তো একদম শেষ দিনলৈ প্ৰেগনেঞ্চিৰ শেষ দিনলৈকে পূৰা 9 মাহ মানে ফৰ্মখন বিক্ৰী কৰাৰ পৰা গোটেই বস্তুখিনি নিজৰ বস্তু নিজে চলোৱা নহয় জানো মই আৰু মোৰ স্বামী আছিলোঁ মানে মই কোনো কথা এৰি নিদিওঁ ক্ৰিচেণ্ট মানে মই এনেকুৱা ধৰণৰ মানে মই যে কোনোবা এগৰাকী ইণ্ডিভিজুৱেল সেইটো হয়তো ইমান বছৰত মই পাহৰি গৈছিলোঁ সেইকাৰণে একদমেই নাছিলে অৱশ্যে খুব বেছি কষ্ট আছিলে সেইটো টাইমত ব্ৰেক চেকৰ কথা কোনো ভবা নাছিলোঁ মোৰ এটাই উদ্দেশ্য আছিল কেনেকৈ ক্ৰিচেণ্টখন এষ্টাব্লিছ কৰিব পাৰোঁ মানুহৰ মাজত সেইখন মই কেনেকৈ কৰিব পাৰোঁ আপোনালোকৰ যোৰহাটবাসী অসমবাসীৰ আশীৰ্বাদত হয়তো বা শুভাকাংক্ষীসকলৰ আশীৰ্বাদত ক্ৰিচেণ্টে এটা পৰ্যায় পাইছেগৈ এতিয়া এটা ছিষ্টেম হৈছে ছিষ্টেমটো মই এৰিও কেতিয়াবা হয়তো চলিব পাৰে পৰাপক্ষত নেৰোঁ বন্ধবোৰতেই যাওঁ কিন্তু সেই বস্তুটোৱে অকণমান এতিয়া আজিকালি অকণমান চাবলৈ বিচাৰোঁ এক্সপ্ল'ৰ কৰিবলৈ বিচাৰোঁ পৃথিৱীখন যিহেতুকে সৰুৰ পৰাই খুব চখ আছিলে ফুৰা চকা আৰু ফুৰিলেও বহুত কথা শিকে নহয় জানো হয়তো সেইখিনি কথা আহিতে কিবা কিবি ছিষ্টেমত পেলাবও পাৰোঁ কলেজখনৰ ক্ষেত্ৰতো মোৰ নিজৰ যিখিনি সপোন আছে আৰু কিছুমান নতুন কিছুমান কথাও ভাবি থৈছোঁ অহা বছৰ হয়তো ক্ৰিচেণ্ট কিডছৰ সংযোজন হ'ব আচ্ছা খুব ধুনীয়া ন 5ৰ পৰা ষ্টাৰ্ট 5ৰ পৰা ন আৰু এই বস্তুটো সকলোৱে বিচাৰি আছে যেন পাইছোঁ খুব বিচাৰি আছে মানে তাৰপিছতো আৰু অকণমান আগুৱাবলৈ আমি এতিয়া 9ৰ পৰা ষ্টাৰ্ট কৰিলোঁ কিছু সপোন আছে আৰু নিজৰো কিছু সপোন আছে কিছু নিজাববীয়াকৈ নিজৰ প্ৰচেষ্টা কাৰণ মই যিহেতুকে ইউথছবোৰৰ লগত লাগি থাকোঁ দেখিছোঁ আজিৰ প্ৰেক্ষাপটত মেণ্টেল হেল্থৰ
চিম্বিয়টিক ডিটৰিয়েশ্যন এনেকৈ ইম'চনেল হেল্থটো বেয়া হৈ গৈছে মানে অকল হেল্থটো মানে এনেই নৰ্মেলি আমি ফিজিকেল হেল্থটো চালে নহ'ব মেণ্টেল হেল্থটো ল'ৰা ছোৱালীবিলাকৰ সৰু সৰু পৰা খুব মানে অদ্ভুত ধৰণৰ কিছুমান শব্দ যিবোৰ আমি সৰুতে শুনিও পোৱা নাছিলোঁ কেতিয়াও যে ল' ফিল কৰিছে ডিপ্ৰেছড হৈছে ডিপ্ৰেশ্যন হৈছে আৰু শুনিবলৈ পোৱাই যায় নহয় জানো পৰীক্ষাৰ আগে আগে 2-এটা ল'ৰা ছোৱালী আত্মহত্যা পাইছিলোঁ কিয় মানে কিয় ইমান প্ৰেছাৰ ল'ব লাগে তো সেই হেণ্ডেল কৰি কৰি এটা পৰ্যায়ত পাইছোঁ যে মানে এই বস্তুটো ধৰিব পাৰোঁ ল'ৰা ছোৱালী ৰিচেণ্টত যিখিনি ল'ৰা ছোৱালী থাকে তেওঁলোকৰ লগত আমি ডিল কৰোঁ বা এনেকৈ ছেক্ৰেটৰীছৰ লগতো কথা পাতিবলৈ তেওঁলোকৰ ব্যৱহাৰ কৰোঁ কিন্তু বহুত মানুহে এতিয়াও সেই বিষয়ে নাজানে আৰু যেতিয়া ল'ৰা ছোৱালী এটা মন বেয়া লাগে কিয় হৈছে এনেকুৱা কথা মানুহে ধৰিব নোৱাৰে তেওঁলোকে হয়তো এষ্ট্ৰলজাৰৰ ওচৰত লৈ যায় বা বেজালি কৰে কিন্তু সেই বস্তুটোৰ ভিতৰত কেনেকুৱা এটা মানসিক অন্তৰ্গত তেওঁলোক ভুগি আছে সেইটো ধৰিব নোৱাৰে সেই এৱেৰনেছটোৰ ওপৰত কাম কৰিবলৈ কিছু ইচ্ছা আছে হয়তো সেইটো তোমাক আকৌ নেক্সট ইণ্টাৰভিউত জনাব পাৰিম নেক্সট যি প্লেনিং কৰিব সেইটো মই লৈ আহিবলৈ চেষ্টা কৰিম এতিয়া বাৰু এনেই ফ্ৰেছ হ'বলৈ জিতাবাক লৈ আহিছোঁ বাহিৰলৈ আৰু ভিতৰুৱা কথালৈ বেছি নাযাওঁ কাৰণ যিটো ৰেগুলাৰ লাইফ সেইটোৰ পৰা বাহিৰলৈ আহোঁ বাৰু ধুনীয়া মানুহ আছে ধুনীয়া ধুনীয়া কথাৰে আৰম্ভ কৰোঁ যেতিয়া ধুনীয়া ন অলৰেডি দেখিছে যে সকলোৱে কেমেৰাত আহোঁতে দিছে যে কেনেকুৱা মানে ব্ৰাইট হৈ আহিছে ধুনীয়া ধুনীয়া বুলি কোনো কথা নাই চবৰে বেলেগ বেলেগ দৃষ্টিভংগী কোনে কাক কেতিয়া ধুনীয়া দেখে কোনো ঠিক নাই আচ্ছা এতিয়া কওঁ যে জিতাবাৰ লাইফত দৰকাৰী মানে বা কেনেকুৱাকৈ ক'বা যে ডেফিনেশ্যনটো বিউটি এণ্ড পাৰ্চনেলিটি ইকুৱেল নে কি ক'বা নে বেলেগ বেলেগ ছাইডত হিচাপে ক'ব বিচাৰা নে কি ক'ব বিচাৰা ধুনীয়া ধুনীয়া যাৰ মানে ব্যক্তিত্ব সুন্দৰ ব্যক্তিত্বৰে সুন্দৰ মনৰ মানুহজনকে আমি ধুনীয়া দেখোঁ মানে অকল ইনাৰ বিউটিটো লাগিব নহয় জানো অকল আউটাৰ বিউটিটো হ'লে ভাল নহ'ব মানে চব ফালৰ পৰা হ'ব লাগিব আৰু সেই তাক ৰিফ্লেক্স ইন দ্য ফেচ অফ দ্য পাৰ্চন নহয় জানো ভিতৰৰ যিখিনি সৌন্দৰ্য সেইটো আচলতে মানুহজনৰ কথা বতৰা বা গোটেই বস্তুটো মানে এটা পজিটিভ অৰা এটা থাকে সেইখিনি মানে সেই বস্তুটোতে মই আকৃষ্ট হওঁ বেছি দেখাত মানে ধুনীয়াটো ইমান মেটাৰ নকৰে একাষাৰে এটা ডেফিনেশ্যন দিলে নেক্সট কথালৈ আহোঁ যে বিভিন্ন ধৰণৰ ব্যস্ততাত থকা বিভিন্ন মাইণ্ডৰ ষ্ট্ৰেচ আহে ন বহুত মাল্টিটাস্কিং হয় লাগে কাৰণ হ'বই নহয় জানো এগৰাকী ৱৰ্কিং ওমেন এগৰাকী হোম মেকাৰো হয় নহয় জানো ঘৰখনো চাব লাগিব চব সেইকাৰণে এইখিনি অলপ কথা পাহৰিবলৈ লৈ যাওঁ মানে ইমানেই মূৰত থাকে ন বহুত বেলেগ বেলেগ হেৰি এতিয়া মাইণ্ডত ধৰা তোমাৰ ষ্ট্ৰেচ বহুত থাকে কিন্তু তাৰ মাজত কি কথা এতিয়া ধৰা মানে এক্সামৰ উপৰিও নিজৰ ষ্টাডি থাকে নিজে নৃত্যটো তুমি কৰি ভাল পোৱা ন ডান্স কৰি ভাল পোৱা প্ৰেক্টিছ কৰা নে ঘৰত প্ৰেক্টিছ নাচিব মন গ'লে খুব নাচোঁ নাচি খুব ভাল পাওঁ আৰু জিতাবাৰ একদম আটাইতকৈ মানে একদম ভাল লগা কথা এটা কওঁ যে একদম প্ৰিয় সংগীত মানে জানো যে ভূপেন্দ্ৰ সংগীত একদম হয়নে একদম আৰু বাকী হিষ্ট্ৰী এটা আছে যে আচ্ছা অকণমান সৰুকৈ কোৱাচোন জিতাবাৰ যিটো জীৱন মানে যোৰহাটৰ ভূপেন্দ্ৰ সংগীতৰ লগত ৰিলেটেড বা কেনেকুৱা সেইটো আৰু চবেই জানে ভূপেন্দ্ৰ মা সৰুৰে পৰা পাইছোঁ তেখেতৰ সান্নিধ্য আৰু দেউতাৰ খুব মানে নিজৰ ভাতৃসম আৰু নিজৰ ককায়েকৰ দৰে আছে যেতিয়া যোৰহাটলৈ আহে আমাৰ ঘৰত থাকে তেনেকৈ দেউতাৰ মুখেদি ওলাইছিল ভূপেন্দ্ৰ সংগীত তাৰপিছত প্ৰস্তাৱ ল'লে আমাৰ বিশ্বজ্যোতি সংগীত মহাবিদ্যালয়ৰ অনুষ্ঠান এটা তাৰপিছত সেইটো সমগ্ৰ বিশ্বত এতিয়া আদৰি ল'লে হয়তো দেউতাই নকৰিলে বেলেগে কৰিলে হয় কিন্তু সেইটোৱে সৌভাগ্য যে দেউতাৰ মুখেদি হ'ল এইটো কাম দেউতাৰ দ্বাৰা সেইটো কাম হ'ল আচলতে দেউতা যোৰহাটৰ এজন সাংস্কৃতিক সংগঠক দেউতা আচলতে সেয়া আৰু দেউতা ভূপেন মামা এইবোৰ আজিও মোৰ কাষত থকাৰ দৰে আৰু মোৰ সাহস জীৱনৰ আগুৱাই তেনেকেই গৈ আছোঁ তেখেতসকলৰ ভূপেন মামাৰ এটা ডাঙৰ ৰোল আছে আৰু নিজৰ কৰ্ম মানে যি যে ৰেগুলাৰ লাইফ শ্বিডিউল চলি থাকে ন কিমান দিনৰ মূৰে মূৰে এটা ব্ৰেক বিচাৰা বাৰু মানে কিমান দিনৰ ভাবা যে বহুত হৈ গ'ল আৰু এতিয়া অকণমান ব্ৰেক বিচাৰিছোঁ ব্ৰেক খুব বিচাৰোঁ ভাল নহয় এইটো কথা ইমান ব্ৰেকটো লাগেই অলপ আচলতে এটা সময়ত একদমেই ব্ৰেক নল'লোঁ মানে যেতিয়া ক্ৰিচেণ্ট একাডেমি এষ্টাব্লিছ কৰিবলৈ গৈ আছিলোঁ তেতিয়া বহুত কঠিন আছিলে জীৱন পৰিক্ৰমাখিনি বহুত কষ্ট ন একদম শূন্যৰ পৰা আৰম্ভ কৰা সেইকাৰণে বহুত বেছি কষ্ট কৰিলোঁ তাৰমানে 2002 চনৰ পৰা 2016 চনমানলৈকে অতি বেছি কষ্ট হৈছিল কিন্তু মই ক'ৰবাত ফুৰিব যোৱা কথা 14 মানলৈকে নেকি একেবাৰে ক'তো যোৱা নাই আৰু মোৰ ঘৰৰ কোনো বিয়া এখনো মই খোৱা নাই সম্বন্ধীয় মানুহৰ তাৰমানে
মই এদিনৰ বাদে দুদিন মই ক্ৰিচেণ্টক এৰিব নোৱাৰোঁ বা মোৰ দুটা ল'ৰা তাৰ মাজত জন্ম হৈছে মই হয়তো একদম শেষ দিনলৈ প্ৰেগনেঞ্চিৰ শেষ দিনলৈকে পূৰা 9 মাহ মানে ফৰ্মখন বিক্ৰী কৰাৰ পৰা গোটেই বস্তুখিনি নিজৰ বস্তু নিজে চলোৱা নহয় জানো মই আৰু মোৰ স্বামী আছিলোঁ মানে মই কোনো কথা এৰি নিদিওঁ ক্ৰিচেণ্ট মানে মই এনেকুৱা ধৰণৰ মানে মই যে কোনোবা এগৰাকী ইণ্ডিভিজুৱেল সেইটো হয়তো ইমান বছৰত মই পাহৰি গৈছিলোঁ সেইকাৰণে একদমেই নাছিলে খুব বেছি কষ্ট আছিলে সেইটো টাইমত ব্ৰেক চেকৰ কথা কোনো ভবা নাছিলোঁ মোৰ এটাই উদ্দেশ্য আছিল কেনেকৈ ক্ৰিচেণ্টখন এষ্টাব্লিছ কৰিব পাৰোঁ মানুহৰ মাজত সেইখন মই কেনেকৈ কৰিব পাৰোঁ আপোনালোকৰ যোৰহাটবাসী অসমবাসীৰ আশীৰ্বাদত হয়তো বা শুভাকাংক্ষীসকলৰ আশীৰ্বাদত ক্ৰিচেণ্টে এটা পৰ্যায় পাইছেগৈ এতিয়া এটা ছিষ্টেম হৈছে ছিষ্টেমটো মই এৰিও কেতিয়াবা হয়তো চলিব পাৰে পৰাপক্ষত নেৰোঁ বন্ধবোৰতেই যাওঁ কিন্তু সেই বস্তুটোৱে অকণমান এতিয়া আজিকালি অকণমান চাবলৈ বিচাৰোঁ এক্সপ্ল'ৰ কৰিবলৈ বিচাৰোঁ পৃথিৱীখন যিহেতুকে সৰুৰ পৰাই চখ আছিলে ফুৰা চকা আৰু ফুৰিলেও বহুত কথা শিকে নহয় জানো হয়তো সেইখিনি কথা আহি পেলাই কিবা কিবি ছিষ্টেমত পেলাবও পাৰোঁ কলেজখনৰ ক্ষেত্ৰতো মোৰ নিজৰ যিখিনি সপোন আছে আৰু কিছুমান নতুন কিছুমান কথাও ভাবি থৈছোঁ অহা বছৰ হয়তো ক্ৰিচেণ্ট কিডছৰ সংযোজন হ'ব আচ্ছা খুব ধুনীয়া ন 5ৰ পৰা 5ৰ পৰা ন আৰু এই বস্তুটো সকলোৱে বিচাৰি আছে যেন পাইছোঁ খুব বিচাৰি আছে মানে তাৰপিছতো আৰু অকণমান আগুৱাবলৈ আমি এতিয়া 9ৰ পৰা ষ্টাৰ্ট কৰিলোঁ কিছু সপোন আছে আৰু নিজৰো কিছু সপোন আছে কিছু নিজাববীয়াকৈ নিজৰ প্ৰচেষ্টা কাৰণ মই যিহেতুকে ইউথছবোৰৰ লগত লাগি থাকোঁ দেখিছোঁ আজিৰ প্ৰেক্ষাপটত মেণ্টেল হেল্থৰ সিহঁতিক ডিটৰিয়েশ্যন এনেকৈ ইম'চনেল হেল্থটো বেয়া হৈ গৈছে মানে অকল হেল্থটোত মানে এনেই নৰ্মেলি আমি ফিজিকেল হেল্থটো চালে নহ'ব মেণ্টেল হেল্থটো ল'ৰা ছোৱালীবিলাকৰ সৰু সৰুৰ পৰা খুব মানে অদ্ভুত ধৰণৰ কিছুমান শব্দ যিবোৰ আমি সৰুতে শুনিও পোৱা নাছিলোঁ কেতিয়াও যে ল' ফিল কৰিছে ডিপ্ৰেছড হৈছে ডিপ্ৰেশ্যন হৈছে আৰু শুনিবলৈ পোৱাই যায় নহয় জানো পৰীক্ষাৰ আগে আগে 2-এটা ল'ৰা ছোৱালী আত্মহত্যা আছিলে কিয় মানে কিয় ইমান প্ৰেছাৰ ল'ব লাগে তো সেই হেণ্ডেল কৰি কৰি এটা পৰ্যায়ত পাইছোঁ যে মানে অকণমান এই বস্তুটো ধৰিব পাৰোঁ ল'ৰা ছোৱালী ক্ৰিচেণ্টত যিখিনি ল'ৰা ছোৱালী থাকে তেওঁলোকৰ লগত আমি ডিল কৰোঁ বা আমি এনেকৈ ছেক্ৰেটৰীছৰ লগতো কথা পাতিবলৈ তেওঁলোকৰ ব্যৱহাৰ কৰোঁ কিন্তু বহুত মানুহে এতিয়াও সেই বিষয়ে নাজানে এতিয়া ল'ৰা ছোৱালী এটা মন বেয়া লাগে কিয় হৈছে এনেকুৱা কথা মানুহে ধৰিব নোৱাৰে তেওঁলোকে হয়তো এষ্ট্ৰলজাৰ ওচৰত লৈ যায় বা বেজালি কৰে কিন্তু সেই বস্তুটোৰ ভিতৰত কেনেকুৱা এটা মানসিক অন্তৰ্দ্বন্দ্বত তেওঁলোক ভুগি আছে সেইটো ধৰিব নোৱাৰে সেই এৱেৰনেছটোৰ ওপৰত কাম কৰিবলৈ কিছু ইচ্ছা আছে হয়তো সেইটো তোমাক আকৌ নেক্সট ইণ্টাৰভিউত জনাব পাৰিম এইটো চাগে নেক্সট যি প্লানিং কৰিব সেইটো মই লৈ আহিবলৈ চেষ্টা কৰিম এতিয়া বাৰু এনেই ফ্ৰেছ হ'বলৈ জিতাবাক লৈ আহিছোঁ বাহিৰলৈ আৰু ভিতৰুৱা কথালৈ বেছি নাযাওঁ কাৰণ যিটো ৰেগুলাৰ লাইফ সেইটোৰ পৰা বাহিৰলৈ আহোঁ বাৰু ধুনীয়া মানুহ আছে ধুনীয়া ধুনীয়া কথাৰে আৰম্ভ কৰোঁ যেতিয়া ধুনীয়া ন অলৰেডি দেখিছে যে সকলোৱে কেমেৰাত আহোঁতেই দিছে যে কেনেকুৱা মানে ব্ৰাইট হৈ আহিছে ধুনীয়া ধুনীয়া বুলি কোনো কথা নাই চবৰে বেলেগ বেলেগ দৃষ্টিভংগী কোনে কাক কেতিয়া ধুনীয়া দেখে কোনো ঠিক নাই আচ্ছা এতিয়া কওঁ যে যেতিয়া লাইফত দৰকাৰী মানে বা কেনেকুৱাকৈ ক'বা যে ডেফিনেশ্যনটো বিউটি এণ্ড পাৰ্চনেলিটি ইকুৱেল নে কি ক'বা নে বেলেগ বেলেগ ছাইডত হিচাপে ক'ব বিচাৰা নে কি ক'ব বিচাৰা ধুনীয়া ধুনীয়া যাৰ মানে ব্যক্তিত্ব সুন্দৰ ব্যক্তিত্বৰে সুন্দৰ মনৰ মানুহজনকে আমি ধুনীয়া দেখোঁ মানে অকল ইনাৰ বিউটিটো লাগিব নহয় জানো অকল আউটাৰ বিউটিটো হ'লে বা নহ'ব মানে চব ফালৰ পৰা হ'বলৈ বাৰু সেই তাত ৰিফ্লেক্স ইন দ্য ফেচ অফ এ পাৰ্চন নহয় জানো ভিতৰৰ যিখিনি সৌন্দৰ্য সেইটো আচলতে মানুহজনৰ কথা বতৰা বা গোটেই বস্তুটো মানে এটা পজিটিভ অৰা এটা থাকে সেইখিনি মানুহ সেই বস্তুটোতে মই আকৃষ্ট হওঁ বেছি দেখাত মানে ধুনীয়াটোৱে ইমান মেটাৰ নকৰে একাষাৰে এটা ডেফিনেশ্যন দিলে নেক্সট কথালৈ আহোঁ যে বিভিন্ন ধৰণৰ ব্যস্ততাত থকা বিভিন্ন মাইণ্ডৰ ষ্ট্ৰেচ আহে ন বহুত মাল্টিটাস্কিং হয় লাইফ কাৰণ হ'বই নহয় জানো এগৰাকী ৱৰ্কিং ওমেন এগৰাকী হোম মেকাৰো হয় নহয় জানো ঘৰখনো চাব লাগিব চব সেইকাৰণে সেইখিনি অলপ কথা পাহৰিবলৈ লৈ যাওঁ মানে ইমানেই মূৰত থাকে ন বহুত বেলেগ বেলেগ হেৰি এতিয়া মাইণ্ডত ধৰা তোমাৰ ষ্ট্ৰেচ বহুত থাকে কিন্তু তাৰ মাজত কি কথা যি এই নৃত্যৰ মাজতে তুমি মোক আৰু এটা ভিডিঅ'ত কৈছিলা যে খুব আশা আছে যেতিয়া মই আজৰি পাম ভূপেন্দ্ৰ সংগীতৰ ওপৰত কিছু কাম কৰাৰ ন কেনেকৈ ধৰণে কি ভাবিছা ধৰা অকণমান চমুকৈ ক'বা নেকি বুলি নহয় মানে একচুৱেলি কি হ'ল সৰুৰ পৰা মই ভূপেন্দ্ৰ সংগীতত নৃত্য প্ৰদৰ্শন কৰোঁ মই যেতিয়া একদম সৰু আছোঁ 3 বছৰমান আগতে ভূপেন্দ্ৰ আমাৰ ঘৰত আহি
ঢেকীয়াহি যে তেতিয়া মানে ভূপেন্দ্ৰ সংগীতৰ ওপৰত এটা নৃত্য প্ৰদৰ্শন কৰিছিলে ডাঙৰ ছোৱালী মই বোলে জোৰকৈ মানে মই নাচটো নাছিলে প্ৰথম আকৌ ভূপেন মেমে মোক জোৰকৈ নচুৱাইছিলে তেওঁ তেখেতৰ চিৰাজ ছবিখনত মোক অভিনয় কৰাইছিলে ভাগ্য আৰু তেখেতৰ সেইখিনি পাইছিলোঁ তাৰপিছত তোমাৰ মানে সেই তেখেতে মোক কৈছিলে মোৰ নৃত্যখিনি তই ধুনীয়াকৈ কৰি থাকিবি মই বহুতখিনি তেখেতৰ গীতত কাৰণ এটা সংগীত হ'বলৈ হ'লে নৃত্য বাদ্য আৰু গীত হয় নাই গোটেইখিনি মিলিব লাগিব আচলতে লাগে তেওঁৰ যেনেকৈ ৰবীন্দ্ৰ সংগীতৰ এটা নিৰ্দিষ্ট কৰিঅ'গ্ৰাফী আছে তেনেকৈ ভূপেন্দ্ৰ সংগীতৰো লাগে ভূপেন্দ্ৰ সংগীতৰ নাই সেইটো বুলি নহয় মোৰ ইচ্ছা আছে মই চাওঁ মানে এইখিনি কথাৰ পৰা আজৰি নহয় একচুৱেলি কৰোঁ বুলিলে কৰিবই পাৰোঁ কৰাহে নোৱাৰে তেখেতৰ নৃত্য কেইটামানৰ ভিডিঅ'গ্ৰাফী কৰিবলৈ ইচ্ছা আছে ঠিক আছে তোমাৰ নিশ্চয় যি আশা আছে সেইটো পূৰ হ'বই আৰু যিহেতু প্ৰথমতেই কথা পাতিলোঁ ন আগতে যে মেনিফেষ্টেশ্যন যিটো ভাবি থকা যায় সেইটো অভিয়াছলি ছাকচেছৰ ফালে গতি কৰি আচলতে আপোনালোকৰ চেনেলৰ যোগেদি মই আশীৰ্বাদ বিচাৰিছোঁ যে পেচেণ্টৰ যিখিনি আৰু মানে অলপ এক্সপাণ্ড কৰাৰ যিখিনি নতুন আমাৰ প্লেনিং আৰম্ভ কৰিছোঁ সেইখিনি যাতে ছাকচেছ হ'ব পাৰোঁ কাৰণ আমি বহুত কষ্ট কৰি আমি এইখিনি পাইছোঁহি আৰু বহুত হয়তো কষ্ট কৰিব লাগিব এইখিনি কৰিবলৈ কাৰণ কিবা এটা উঠাটো বহুত কষ্ট এটা অনুষ্ঠান আগবঢ়াই নিয়াটো মানে এটা সাধনা আচলতে সেই সাধনা যাতে মই সফল হ'ব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ চেনেলৰ তোমাৰ চেনেলৰ যোগেদি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ খুব ধুনীয়াকৈ এনেকৈ ধুনীয়া কথাৰে আৰু ধুনীয়া জিতাপা এনেকৈ সদায় যোৰহাটৰ পৰা আচলতে যোৰহাটবাসীক অসমৰ ওচৰত জিলিকাই ৰাখিব এনেদৰে সদায় আৰু পেচেণ্ট একাডেমি নিশ্চয় আৰু জিলিকাই তুলিব যোৰহাটবাসীক এয়াই আশা কৰিছোঁ আৰু শেষত সকলোগৰাকী গেষ্টক সোধোঁ যে যিহেতু মই তেজপুৰৰ ছোৱালী গতিকে তেজপুৰৰ বিষয়ে যোৰহাট তেজপুৰ আৰু অসমৰ যোৰহাটৰ পিছতে এখন সাংস্কৃতিক ৰাজধানী নহয় জানো আৰু সেই তাতে জ্যোতি ককাইদেউ বিষ্ণু ককাইদেউ সকলোৰে লগত আমাৰ যিবোৰ কথা শুনি থাকোঁ সেইকাৰণে তেজপুৰৰ প্ৰতি এটা মানে বিশেষ এটা মানে আগ্ৰহ তাৰ কথাবোৰ জানিবলৈ তাৰপাছতে ঊষা অনিৰুদ্ধৰ কাহিনী তেজপুৰৰ কথাই বেলেগ আৰু তেজপুৰৰ মানুহ ধুনীয়া বুলি এটা নাম আছে তুমিও সেইকাৰণে ধুনীয়া তোমাৰো মনটো ধুনীয়া কথাবোৰ ধুনীয়া আচলতে সেইটো ধুনীয়াৰ সংজ্ঞা এইটোৱে মানে মনে কথাই সকলো ফালৰ পৰাই যেতিয়া মানুহ এজন ধুনীয়া হ'ব পাৰে ন সেইটোৱে আৰু সেই তেজপুৰৰ ছোৱালী যোৰহাটে আদৰি লৈছে বোৱাৰী কৰি তুমিও হয়তো যোৰহাটক ভাল পাইছা সেইকাৰণেতো আমাৰ যোৰহাটৰ মানুহখিনিক এনেকৈ দেখুৱাবলৈ মানে ভাল লাগিছে আৰু খুব মানে আচলতে এডুকেটেড এখন প্লেচ ন যোৰহাট বুলি ক'লে আৰুতো তুমি একচুৱেলি আমি মোৰ সময়ত সৰু থকা যোৰহাটখন তুমি দেখিব লাগিছিলে সেইখন যোৰহাটৰ মাদকতাই দিয়া আছিলে যেন এখন ঘৰ এতিয়া কিন্তু অলপ এক্সপাণ্ড হৈ গ'ল মানুহ বাহিৰৰ পৰা আহিলে হয়তো সকলোকে চিনিও নাপাওঁ কিন্তু সেই পুনৰ সেই আগৰ যোৰহাটখন কিন্তু আজিও বিচাৰোঁ যে আনজনৰ প্ৰতি থকা যিটো দায়বদ্ধতা আমাৰ মানে কোনো মানে চুবুৰীৰ মানুহ এজনো আমাক কথা এষাৰ ক'বলৈ কুণ্ঠাবোধ নকৰিছিলে বাবে আমি জীৱনত বেয়া কামবোৰ নকৰিলোঁ কিন্তু আজিকালি মানে ক'বলৈ অকণমান দিগদাৰ কোনে কেনেকৈ ধৰণে লয় ন কথাবোৰ একজেক্টলি মই এইটো ক'ম বুলি ভাবিছিলোঁ যে মানে প্ৰত্যেকৰে দায়িত্ব কিন্তু কথা এটা মানে শ্লিপো যদি হৈ যায় ন ডাঙৰ শ্লিপ চবৰে হয় কিন্তু সেইটোতে যে এটা গৌৰৱ বিতৰ্ক হৈ যায় ন সেয়ে জিতাবাৰ আশাপূৰ হওক জিতাবা পেচেণ্ট একাডেমি এনেকৈয়ে জিলিকি ৰওক জিতা বৰুৱা জিলিকি ৰওক আৰু জিতাবাই নতুন যদি কিবা লয় তো আপোনালোকৰ আগলৈ আৰু মই পুনৰ লৈ আহিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানেই আছিলে আজি এই ভিডিঅ'টোৰ পৰা মই আৰু জিতা বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ